নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আকৌ আহিছো আপোনালোকৰ মাজলৈ কেইটিমান মহৎ লোকৰ বাণী লৈ আশা কৰিছো আপোনালোকে চাই ভাল পাব তুমি যেতিয়া এখন কিতাপ পঢ়া তেতিয়া কিতাপখনৰ বক্তব্যটো জানিবলৈ চেষ্টা কৰিবা তোমাৰ ব্যাখ্যা বা বক্তব্য কিতাপখনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিবা জন ৰাস্কিন হুমুনিয়াহৰ দলং পাৰ হৈ অনন্তলৈ যাত্ৰা এয়ে হ'ল প্ৰতিজন মানুহৰ ভাগ্যলিপি চোৰেন কিয়েৰকাৰ্ড মৰমৰ শৰে যাক বিন্ধিছে তেওঁহে মৰমৰ শক্তি জানে মহাত্মা গান্ধী শিক্ষা এপাত অস্ত্ৰ ইয়াৰ প্ৰক্ৰিয়া নিৰ্ভৰ কৰে যাৰ হাতত এই অস্ত্ৰ থাকে আৰু যাৰ উদ্দেশ্য ইয়াৰ ব্যৱহাৰ কৰা হয় ষ্টেলিন তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ মৰম কৰা আৰু তোমালোকৰ শত্ৰুবিলাককো প্ৰেমৰ চকুৰে চোৱা যীশু খ্ৰীষ্ট আটাইতকৈ কৌশলপূৰ্ণ ছদ্মবেশী উপায়েৰে ৰক্তপাত নোহোৱাকৈ কৰা হত্যা কলমৰ দ্বাৰা কৰা হয় মাও ছে-তুং অকলে খোজকঢ়া মানুহজনেহে আটাইতকৈ খৰকৈ খোজকাঢ়িব পাৰে ৰুডিয়াৰ্ড কিপলিং বিদেশী সাহিত্যৰ জ্ঞানো দৰকাৰী আচলতে সৃষ্টিশীল সাহিত্যৰ মৰ্মবস্তু সকলো দেশৰ সকলো মানুহৰ একেটাই মেক্সিম গৰ্কি নিজৰ দুখ গুচাবৰ একমাত্ৰ উপায় পৰৰ দুখ পতিওৱা তৰুণৰাম ফুকন সুখী হোৱাৰ সহজ উপায় ৰাস্তাৰ কাষৰ দুৰ্দশাগ্ৰস্ত জনৰ লগত নিজক তুলনা কৰক কনফুচিয়াছ যি মানুহে কেতিয়াও ভুল নকৰে তেওঁ জীৱনত আন একোৱে নকৰে ফেল্পছ শেষত জয় আই অসম আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ ধন্যবাদ